যদি আপুনি বিচাৰে আপোনাৰ মোবাইলৰ সেটিংছত ডেভেলপাৰ অপশন অন কৰিবলৈ তেনেহলে কেনেকৈ কৰিব ডেভেলপাৰ অপশন এনেকুৱা এটা সেটিংস হয় যোনটো অপশনৰ দ্বাৰা আপুনি মোবাইলৰ বেটাৰিও বচাব পাৰিব লগতে মোবাইল যদি বেছি হ্যাং কৰে তাত ডেভেলপাৰ অপশনটোত গৈ আপুনি তাতো হেকিটা সব ঠিক কৰিব পাৰিব ঠিক আছে তেনেহলে বলক আজিৰ ভিডিঅ' জানি লও যে কেনেকৈ ডেভেলপাৰ অপশন নামৰ সেটিংসটো আপুনি আপোনাৰ মোবাইলত অন কৰিব পাৰিব চাওক ডেভেলপাৰ অপশন নামৰ অপশনটো আপুনি যদি আপোনাৰ মোবাইলৰ সেটিংসত ডেভেলপাৰ অপশন নামৰ অপশনটো অন কৰিব বিচাৰে তেনেহলে প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ সেটিং অপশনটো অন কৰি ল'ব অন কৰাৰ পিছত ইয়াত তলত স্ক্ৰল ডাউন কৰি যাব স্ক্ৰল ডাউন কৰি গৈ তলত চাব পাৰিব এবাউট ফোন নামৰ এটা অপশন আহিছে এই অপশনটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে তলত আহি যাব স্ক্ৰল ডাউন কৰি ইয়াত চাব পাৰিছে বিল নাম্বাৰ বুলি এটা অপশন আহিছে এই বিল নাম্বাৰ অপশনটোত পাঁচৰ পৰা 7 বাৰ মান ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত বেক কৰি দিব আপোনালোকে বেক কৰাৰ পাছত চাব পাৰিব ইয়াত এটা ডেভেলপাৰ অপশন নামৰ নতুন এটা অপশন খোল খাই আহিব ইয়াত ডেভেলপাৰ অপশন নামৰ এটা নতুন অপশন খোল খাই আহিব তেনেহলে এটো ওপেন কৰি অফ আছে অন কৰি ল'ব পাৰিব ঠিক আছে তেনেহলে আপোনালোকে নিশ্চয় গম পাইছে যে ডেভেলপাৰ অপশনটো মোবাইলৰ সেটিংসত কেনেকৈ অন কৰে তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ বাই